নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যোৱাকালি যিহেতু শিৱৰাত্ৰি পূজা হ'ল, তো সেইকাৰণেই ওচৰতে আমাৰ চকতে শিৱৰাত্ৰি পূজা হৈছে, তাতে গ'লোঁ। তো তাৰ দৃশ্য আপোনালোকক দেখুৱাম। লগতে সংকীৰ্তন পাৰ্টি আছে আমাৰ ওচৰৰে, তো সেইখিনিও আপোনালোকক দেখুৱাম। সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো। ইফালে খিচাৰী আৰু আলু ভাজি, আলু বিন ভাজি ধুনীয়া ৰেডি হৈ আছে, খাই টেষ্টি লাগিব আৰু। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো, আৰু বহুত আছে বাকী। তো ধামাকা হ'ব যাই আছে, খটা গোটেই খাই দিম আৰু আজি শিৱৰাত্ৰি। তো খটা ৰেডি হৈ গ'ল, এতিয়া খটা খাম আৰু বাবাৰ লগত মিলি হৈ যাম পূৰা আৰু শিৱৰাত্ৰি বুলি। তো এটা কথা, আজিকালি মানে দিনতে শিৱৰাত্ৰি পূজা কৰে বহুতে, তো দিনত শিৱৰাত্ৰিটো ভাল নালাগে, মানে কিবা এটা মানে শিৱৰাত্ৰি বুলি ক'লে যিহেতু ৰাতি হয় ন, তো ৰাতি বেছি ভাল লাগে আৰু। আপোনালোকে কওকচোন, ৰাতি ভাল লাগে নে দিনত? তো খটাটো খাই লওঁ দিয়ক। বাবাক চিন্তি খাই দিলোঁ আৰু। ময়ো অলপমান নাম প্ৰসংগ কৰি দিলোঁ আৰু, মানে বাবাৰ লগত বিলীন হৈ গ'লো না খটা খাই, তো অলপমান নামভাকে ধৰি দিলোঁ আৰু। তো কেনেকুৱা পাইছে ভিডিঅ'টো আপোনালোকে জনাবচোন। বিদ্যা কৈছোঁ, এনেকুৱা পৰিৱেশ বহুত ভাল লাগে, মানে ময়ো অলপমান ধৰি দিলোঁ আৰু শিৱৰাত্ৰি বুলি নামকে। তো আপোনালোকে চাই থাকক, আৰু এনেকুৱা যদি প্ৰগ্ৰেম আপোনালোকক লাগে, মানে তেওঁৰ নাম হৈছে পংকজ ডেকা, তো বহুত ভাল সংকীৰ্তন কৰে। তো এইটো গ্ৰুপক মাতি দিব পাৰে আপোনালোকে যদি লাগে।
ভিডিঅ'টো যিহেতু যোৱাকালি ৰাতি, তো ভিডিঅ'টো যোৱাকালি দিব নোৱাৰিলোঁ, আজিয়ে দিলোঁ আপোনালোকক। তো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে আৰু জনাব কেনেকুৱা লাগিছে।